চাৰিজন ইনজিউৰ্ড আহিছিলে। এজন হৈছে এডৱাৰ্ড, এজন হৈছে লাল কুমাৰ যাদৱ, এজন হৈছে কল্যাণ বৈশ্য, এজন হৈছে হীৰকজ্যোতি বৰুৱা। ইয়াৰে হীৰকজ্যোতি বৰুৱাগৰাকী ইয়াৰ পৰা গুচি গৈছে, তেখেতৰ একদম মাইনৰ ইনজিউৰ, গতিকে তেখেতে ইয়াৰ পৰা গুচি গৈছে। কল্যাণ বৈশ্য তেখেতো বিপদমুক্ত, কিন্তু তেখেতে আজি থাকিব খুজিছে, গতিকে তেখেত আজি ৰাতিটো ইয়াত থাকিব। এডৱাৰ্ড হামাৰৰ ইনজিউৰ্ড অলপ কম, তথাপিতো তেখেতক অবজাৰ্ভেশ্যনত ৰখা হ'ব। লাল কুমাৰ যাদৱ অলপ ক্ৰিটিকেল বাট ষ্টেবল, অলপ ক্ৰিটিকেল বাট ষ্টেবল। আমাক ডক্টৰ নিবেদিতা গোস্বামীয়ে ক'লে যে তেখেতক 3 ইউনিট ব্লাডৰ প্ৰয়োজন হ'ব। আমি GMCৰ পৰা অতি সোনকালে ইয়ালৈকে 3 ইউনিট ব্লাড আনি দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইয়াৰ লগে লগে আমি তেখেতলোকৰ KGMT হস্পিটেলৰ কৰ্তৃপক্ষক জনাইছোঁ, এই 4জন পেচেণ্টৰ বা এই 4জন ব্লাষ্ট ভিক্টিমৰ যিখিনি খৰচ হ'ব সেইখিনি অসম চৰকাৰে বহন কৰিব। আৰু কিমানগৰাকী এতিয়ালৈকে ইনজিউৰ হৈছে বা আমি 5গৰাকী পাইছিলোঁ GMCHত, আৰু 2গৰাকী খুব মাইনৰ ইনজিউৰ হৈ নেম ক্লিয়াৰলৈ যোৱা বুলি শুনিছিলোঁ। তেখেত মই শুনিছোঁ, মই কনফাৰ্ম নহয়, গতিকে সেই 2জনকো যদি ধৰোঁ, ইয়াত 4জন 6জন আৰু GMCHত 5জন, টোটেল 11জন। GMCHত 1গৰাকী অলপ ক্ৰিটিকেল, বাকী কেইগৰাকী বিপদমুক্ত। লাষ্টটো কোনে কৰিছে এই মুহূৰ্তত মই ক'বলৈ অসুবিধা পাম, কিন্তু যোনে কৰিছে দুষ্কৃতিকাৰীসকলে এই কাম বন্ধ কৰক। নিৰীহ মানুহক বিপদত পেলাই, নিৰীহ মানুহক কষ্ট দি, নিৰীহ মানুহক হত্যা কৰি অসমৰ কোনো সমস্যা সমাধান নহয়। গতিকে যোনে কৰিছে তেখেতলোক দুষ্কৃতিকাৰী, তেখেতলোক সন্ত্ৰাসবাদীয়ে নিজৰ ভুল বুজক আৰু ৰাইজক ক্ষমা খুজি ৰাইজৰ মাজলৈকে আগুৱাই আহক। নিশ্চয়কৈ অসম চৰকাৰৰ তৰফৰ পৰা এই বিষয়ে সিদ্ধান্ত ল'ব। মই স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি কৰিব লগা আছে এইখিনি কৰিবলৈকে চেষ্টা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত নিশ্চয়কৈ সিদ্ধান্ত ল'ব। গতিকে আমি অহাকালিলৈকে বাট চাম। এতিয়া 3জন আছে ইয়াতে 3জন আছে, এডৱাৰ্ড হামাৰ, লাল